কি যে ভাল লগা পৰিৱেশ। আবুৰ বাৰাণ্ডাৰ পৰাই ব্ৰহ্মপুত্ৰ নদীৰ মনোমোহা দৃশ্য উপভোগ কৰিব পাৰি। আমাৰ বন্ধু কেইজনমানে স্বতঃস্ফূৰ্তভাৱে দুপৰীয়া ভাত সাজ আবুৰ ঘৰতে একেলগতে খাম বুলি আবুৰ ঘৰত কথাতে ওলাম। পাছতে মোক এটা গান এটা দিছে ফোন কৰিবলৈ, দিলোঁ দেই সুৰটো ভাল পাইছে। এতিয়া সেইটো বোলে আমাৰ ইয়াতে কবি সন্মিলন এটা হ'ব। নামটো সোমাইছে তো মোৰ কিবা পাঞ্জাবাৰীত পাতিছে। আবুৰ ল'ৰা ছোৱালী দুইটাই ধুনীয়া মৰম লগা, দুইটা ইঞ্জিনিয়াৰ। ছোৱালী ডাঙৰ তাই দিল্লীত থাকে, ই ঘৰৰ পৰাই কাম কৰে, ৱৰ্ক ফ্ৰম হোম। এনেকৈ আমি আবুৰ ঘৰত হঠাতে ওলাওগৈ, খাওঁ, খোৱা মেলা কৰোঁ, ফূৰ্তি কৰোঁ, বিভিন্ন ধৰণৰ গচিপ কৰোঁ। বৰ ভাল লাগে তাৰ ঘৰত গৈ। মন্তীয়ে প্ৰস্তুত কৰা সুস্বাদু খাদ্য খাই আমি বন্ধুসকলে বৰ তৃপ্তি পালোঁ। এনেকৈ মাজে মাজে আবুৰ ঘৰত ওলামগৈ। আজি আকৌ হঠাতে দিগন্ত ওলাল, দিগন্ত শৰ্মা। সি GM হৈ ৰিটায়াৰ হৈছে ONGCৰ পৰা। তাৰ লগত মই আবুৰ ঘৰত গ'লোঁ, নদীখনৰ সৌন্দৰ্যটো উপভোগ কৰিলোঁ। ওচৰতে ব্ৰহ্মপুত্ৰখন, তাৰ বাৰাণ্ডাৰ পৰা ইমান ধুনীয়া দেখি। এইটো আবুৰ ড্ৰয়িং কাম ডাইনিং ৰুম। ডাইনিং টেবুলখন দেখিলে খাওঁ খাওঁ লাগে। আজিও দিগন্তৰ লগত মাছ মাংস ভাতেৰে খালোঁ। খুব ধুনীয়া বনাইছে চাবিনাই। আবুটোক সুখেৰে আগুৰি ধৰক, তোৰ জীৱনত আনন্দ, ইতিবাচকতা আৰু মনোমৰে ভৰাই তোলক। এইকেইটা তুমি বনোৱা চাগে?